নিস্পৃহ যিটো সেই ভকতৰ নমো ৰসময় মাগো শুভকতি। আমি জানো যে বছৰৰ কিছু দিন গৰম হয়, কিছু দিন ঠাণ্ডা হয়। দিনত গৰম বেছি, ৰাতি কম। ডাৱৰ কেতিয়াবা বেছি থাকে, কেতিয়াবা কম থাকে। কাইলৈ মাছলৈ যাম বুলি কৈছিলে নহয়, সেয়েহে আজি ভাতকেইটা অলপ সোনকালে পাতিলো। আহক খাই লখি। এই ৰ'বা, কামিডাল চুচি হ'লেই মই গৈছোঁ। মইনা আহ, তয়ো ভাতকেইটা খাই লহি। ঠিক আছে মা, গৈছো ৰ'বা। আমাৰ চাৰিওফালে চকু ফুৰালে আমি ভিন ভিন বস্তু দেখিবলৈ পাওঁ। টেবুল, চকী, কাঁহী, বাতি, পেন, কিতাপ, বহী, দা, কটাৰী, নিমখ, চেনি, মটৰ গাড়ী, বালি, শিল, তেল, পানী আদি। পঢ়িছ মইনা? দেউতা, অহা মাহৰ পৰা বছৰেকীয়া পৰীক্ষা নহয়। ভালকৈ পঢ়। দেখিছই নহয় দেশৰ অৱস্থা। আজিকালি নপঢ়িলে কোনোফালেই কাম নাই। হেৰি, কাইলৈ কিমান সময়ত যাম বুলি ভাবিছে? এই যোৱাটোতো সোনকালেই যাব লাগে। বাৰু ৰাতি পঢ়কচোন। হ'ব, তেনেহ'লে সোনকালে শুই থাককহি। আহক মইনা, তয়ো সোনকালে শুই থাকি আহ। ঠিক আছে মা, তোমালোক শুৱাচোন, মই শুম। আপোনাৰ যাব হ'লেই নি? তাকে ভাবিছোঁ ৰ'বা। 4 বাজিবই হ'ল। উঠোঁ দিয়া, তুমি উঠা, চাহতি লাগাগৈ। হেৰা, চাহ হ'ল নে কি? হ'ল, আহক খাই লখি। হেৰি, আপুনি মাছ মৰা কামটো বাদ দিব নোৱাৰেনে? আজিও তুমি এইষাৰ কথা কিয় ক'লা? দেশকালৰ অৱস্থা দেখিয়ে কৈছোঁ, বেয়া নাপাব। এই হেৰৌ, এই আমাৰ দেউতা আজোককা দিনৰ পৰাই আমাৰ ঘৰৰ মাছ মৰা পৰম্পৰা। আৰু এই মাছ বিক্ৰী কৰিয়ে দেউতা আজোককাই ঘৰখনৰ কাৰণে দুবেলা দুমুঠি যোগাৰ কৰিছিল। আৰু সেই মাছ বিক্ৰী কৰিয়ে আজি মইচোন বুঢ়াই হলোহি। এতিয়ানো মোৰ কিহৰ বিপদডাল হ'ব, হয়নে? হ'ব দিয়া, আৰু বেছি পলম নকৰোঁ। মই যাওঁ। আজি মই মহাজনৰ বিলতে থাকিম। মইনা শোৱাৰ পাতিৰ পৰা উঠিলেই তাৰ হাততে জলপান বাতি দি পঠাবা দেই। হ'ব দিয়ক, সোনকালে আহিব। আৰে, এই জন্তু আমাৰ মহাজনৰ পুতেক।
এইটো কোন কৰ মানুহ কি হ'ল ৰ'বা সেইবিলাক পাছত কম এতিয়া ধৰা চয়াক ভিতৰলৈ লৈ যাওঁ হেৰি এতিয়া কি হ'ব মানুহজনচোন মৰিয়ে থাকিলে গাঁৱৰ সকলো মানুহে আমি মাৰিলো বুলিয়ে ক'ব দেউতা দেউতা এতিয়া আমাৰ কি হ'ব মানুহটো চোন মৰি থাকিল এই চুপ থাক তহঁতি কি কৰিব লাগে মই কৰিম নহয় হেৰি কাম এটা কৰোঁ নেকি গাঁৱৰ সকলোকে মাতি কথাষাৰ জনাই দিওঁ নেকি কথা হৈছে নেকি ই মহাজনৰ ঘৰ ল'ৰা হয় গতিকে গাঁৱৰ সকলো মানুহে আমাকে এই দুখ দিব তেন্তে এতিয়া কি কৰিম বুলি ভাবিছে এটা কামকে কৰোঁ ইয়াৰ মৰাহতো ঘৰৰে কোনোবা জেগাত লুকাই থওঁ পাছত কি হয় দেখা যাব হেৰি আপোনাৰ টোপনি নাই অহা নেকি চিন্তাবোৰেচোন হেঁচা মাৰি ধৰিছোঁ মালতী যেন কলা ডাৱৰ এচটাহে মূৰত লৈ শুই আছোঁ কিনো কৰোঁ ভাবিয়ে পোৱা নাই আপোনাকচোন মই কৈছিলোঁৱে দেশকালৰ গতি ভাল নহয় আৰু কৈছিলোঁ গাঁৱৰ সকলো মানুহকে কথাখিনি জনাই দিয়ক আপুনিতো মোৰ কথা নুশুনেই নাজানো আৰু কেতিয়াৰ পৰা শুনিব এইটোচোন আমাৰ ধনেশ্বৰ ঐ ধনেশ্বৰ ৰচোন ধনেশ্বৰ পুনৰাম ককাইদেউ হয় কওকচোন কি হ'ল তোক দেখোন আজিকালি আমাৰ নদী পাৰত নেদেখা হ'লো এই নহয় দুদিনমানৰ পৰা গাটোহে ভাল নহয় গাটো ভাল হওকচোন যাম দে বাৰু ঠিক আছে দে যা এতিয়া লগ পাম নদী পাৰত ঠিক আছে বাৰু যা ঐ বিমান মহাজনৰ পুতেকটো বহুত দিন ঘৰত নাই বুলি শুনিছিলোঁ আহিল নাই ভাইটি মোক বস্তু কেইপদ সোনকালে দিয়া সন্ধিয়া লাগি পোৱাৰ আগতে ঘৰ পাবগৈ লাগিব কিহে ধনেশ্বৰ কাই তোৰ দেখোন ভয়টো আজিকালি বাঢ়ি গৈছে আগতে দেখোন কাহিলি পোৱাতে মাছলৈ যাওঁ কিহতনো ভয় দেখিলি মই ভয় নকৰোঁ ঐ ইয়াৰ আকৌ কি হ'ল ঐ জানো পাই ইমান কেলে ভয় খাইছে বাদ দে যি হয় হ'ব দে মই নাই মৰা এওঁৰ বা কি হ'ল হেৰি কি হ'ল আপোনাৰ ৰাস্তা বেয়া লাগিছে নেকি নাই মোৰ একো হোৱা নাই তুমি যোৱা তুমি কামত আহেগৈ মোৰ একো নাই হোৱা নাই মৰা মজৰ পুতেকক মই নাই মৰা মালতী যিমানে দিনবিলাক ওচৰ চাপি আহিছে সিমানেচোন এন্ধাৰবোৰলৈ বৰ ভয় লাগি আহিছে এনে লাগে যেন এই এন্ধাৰবোৰৰ মাজতে হেৰাই যাম এই কিনো কথাবিলাক আপুনি ভাবি আছে বাৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখকচোন তেওঁ এদিন নহয় এদিন চকু মেলি চাবয়ে নাই মৰা মইতো নাই মৰা
নাই নাই আমাৰ ঘৰত কোনো নাই 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 আমাৰ ঘৰত কোনো নাই কি হ'ল তহঁতৰ নাই নাই আমাৰ ইয়াততো কোনো মানুহ নাই নাই হয় হয় তেওঁ ঠিকেই কৈছে আমাৰ ঘৰত কোনো নাই তহঁতে ভাই ইয়াত সোমোৱাই থৈছ নাই নাই বিশ্বাস কৰক এইবিলাক কাম আমি নাই কৰা এইবিলাক কথা মই নুশুনো তহঁতৰ বিচাৰ কাইলৈ নামঘৰত হ'ব